আকৌ এটি ৰিলৰ বিহাইণ্ড দ্য চিন ভিডিঅ' লৈ আহিছোঁ। আজি একেলগে দুটা ৰিল বনাম বুলি ভাবিছোঁ। যিহেতু বহুত বেছি গৰম, সদায় কাপোৰ পিন্ধি ৰিল বনাব মন নাযায়, একেলগে দুটা বনাই ল'ম বুলি ভাবিছোঁ। সেইকাৰণে তো প্ৰথমতে মুখখন অকণমান ঠিক ঠাক কৰি ল'ম বুলি ভাবিছোঁ। কাজল অকণমান ডাঠকৈ লগাই লৈছোঁ। তাৰপাছত এয়া বৰলিন লগাইছোঁ, যিহেতু ব্লাছ টাইপ বৰলিনৰে কাম চলাই দিওঁ। তাৰপাছত লিপষ্টিকটো লগাই লৈছোঁ। বাকী বিশেষ একো তেনেকৈ নলগাওঁ আৰু গালতো লিপষ্টিকৰে কাম চলাই দিছোঁ। চ' মোৰ মুখখন ৰেডি হৈ গ'ল আৰু মোৰ চকুৰ তলত এটি ক'লা তিল আছে, সেইটো অকণমান ডাঠ কৰি লৈছোঁ। মোৰ ভাল লাগে মানে তিলটো। আৰু যিয়েই নহওক প্ৰথমতে হালধীয়া চাদৰ এখন পিন্ধি লৈছোঁ, তলত যিকোনো এখন মেখেলা আৰু পিন্ধি লওঁ, মানে যিহেতু তলৰখিনি নেদেখিয়ে, গতিকে ওপৰৰখিনি অকণমান ঠিক ঠাক কৰি লওঁ। তাৰপিছত এয়া ছেকেণ্ড ৰিলটো বনাম, এইখন চাদৰ লৈছোঁ। আৰু আপোনালোকে দেখিছে মই কেনেকৈ বনালোঁ ভিডিঅ'কেইটা, যিমান পাৰোঁ ভালকৈ বনাবলৈ যত্ন কৰোঁ। তাৰপিছত এয়া হৈছে মেকআপ মানে আৰু লিপষ্টিক কাজলখিনি গুচাই লৈছোঁ। লাষ্টলৈকে বহুত বেছিয়ে ভাগৰ লাগে, অকণো মন নোযোৱা হয় কৰিবলৈ। বাৰু যিয়েই নহওক আজিৰ ভিডিঅ'টো আছিল, ইমানেই সোনকালে লগ পাম।